মুখ্যমন্ত্ৰীগৰাকী শিবিৰত থকা লোকসকলৰ ইতিমধ্যে খবৰ লৈছে। আমি আপোনালোকক কৈ আছোঁ পোনপটীয়াকৈ, যিসকল লোক ইতিমধ্যে শিবিৰত আছে সেইসকল লোকৰ এতিয়া মুখ্যমন্ত্ৰীয়ে বুজ লৈছে। আমি পোনপটীয়াকৈ আপোনালোকে দৃশ্য দেখুৱাইছোঁ। আৰু বান পৰিস্থিতি মই উল্লেখ কৰিছোঁ যে পানী কোনটো নাৰিকল পানী কোনটো কৈ দিব ব্যাট বল আছে কি আছে ব্যাট বল টেনিস বল খেলে না কাঠৰ বল এনেকুৱা পাতলা দুখ নোপোৱা বলটো খেলে নে কাঠৰ গাঁৱত ক্ৰিকেটৰ বস্তু আছে না গ'ল নে নাই হয় ঠিক আছে খেল বাবা ভাল কৰি আৰু গাঁৱত ফুটবল খেলে নে নাই ফুটবল আছে এক নম্বৰ শিঙিমাৰী গাঁৱত এটা ক্ৰিকেট ছেট দিবা আৰু ফুটবল দিবা ইহঁতক মোৰ নামত হ'ব বাবা দে হ'ব কিন্তু স্কুলত যাওঁ নে নাই স্কুল কিন্তু ক্ষতি নকৰিব কোনে কোনে স্কুল ক্ষতি কৰ মাজে মাজে স্কুল নোযোৱা কোনকেইটা আছে গোটেইকেইটা স্কুল যাওঁ নে কোনোবা মাজে মাজে নাযাওঁ একদম স্কুল ক্ষতি নকৰিবি আৰু স্কুলৰ পৰা আহিহে হ'ব বঢ়িয়া আপোনালোকে এইখিনিতে হেৰি কৰি দিব পাৰে ৰেডি কৰি দিব পাৰে মই ৰখি থাকিম আপোনালোকে গাইড কৰি দিব